আজি এই পুণ্যতিথিত লংকাম তেৰণদেৱৰ পুণ্যতিথিত প্ৰথমবাৰৰ বাবে ডিফুৰ ৰাংচিনা ভৱনত স্থিত জনজাতীয় গৱেষণা প্ৰতিষ্ঠানৰ পৰা আৰু লগত যৌথ উদ্যোগত অসম সাহিত্য সভা আৰু ডিফু সাহিত্য শাখাৰ উদ্যোগত আমি যি লংকাম তেৰণৰ স্মৃতিচাৰণ অনুষ্ঠিত কৰিছো। এই সভাত আমি বিশিষ্ট লিখক সাহিত্যিক পবিত্ৰ বৰা দেৱকো আমি সম্বৰ্ধনা জনাইছো আৰু আমাৰ জনজাতীয় আজি এই প্ৰতিষ্ঠানত অসমৰ বিভিন্ন জনগোষ্ঠী তিৱা বড়ো তাৰপিছতে লোকসকল আহিছে আৰু তেওঁলোকৰ উল্লেখযোগ্য অৱদান দিম বুলি কৈছে। লগতে আজি আমাৰ দেৱনী কাকতি ছাৰে তেখেতে কৈছে যে প্ৰতিখন স্কুলতে অসম সাহিত্য সভাৰ পৰা যাব গৈ কিনে মানে অসমীয়া কাৰ্বি বড়ো আৰু তিৱা ভাষাত 20টাকৈ শব্দ শিকাব বুলি তেওঁলোকে কৈছে। যেহেতু আমি গৱেষণামূলক প্ৰতিষ্ঠানটোৱে জনজাতিৰ ওপৰতে বিশেষকৈ মূলত কৰা হৈছে, গতিকে আমি প্ৰথম পদক্ষেপ লৈছো। লংকাম তেৰণদেৱৰ তেখেতৰ নাতিক আমি লৈ আনিছো। তেখেতৰ পুত্ৰ অসুস্থৰ কাৰণে তেখেতৰ নাতিজন আহিছে। তেখেত নতুন প্ৰজন্মৰ বাহক হয় আৰু নতুন প্ৰজন্মৰ বহুতো ল'ৰা ছোৱালী স্কুলৰ পৰা কলেজৰ পৰাও আহিছে আৰু আমি খুব আনন্দিত হৈছো যে এটা মেছেজ দিব পাৰিম যে লংকাম তেৰণে কাৰ্বি আৰু অসমীয়া ভাষাৰ কাৰণে 41খন কিতাপ লিখিছে আৰু তেওঁৱে যিজন মানুহ পুৰু বুলি কোৱা হয়, তেখেতৰ যিখিনি অৱদান আমি আজিও স্বীকাৰ কৰো আৰু ভৱিষ্যতো স্বীকাৰ কৰিম আৰু আমাৰ জনজাতীয় গৱেষণা কেন্দ্ৰ অসম সাহিত্য সভা এই ক্ষেত্ৰত সদায় আগভাগ ল'ব আৰু এনেদৰে আগবাঢ়ি যাব বুলি মই প্ৰতিজ্ঞাবদ্ধ। লগতে আমাৰ সাহিত্য সভাও যি আমাক এইখিনি এটা প্লেটফৰ্ম দিছে, এই প্লেটফৰ্মৰ যোগেদি আমি জনজাতীয় গৱেষণা কেন্দ্ৰৰ লগত আৰু অসম সাহিত্য সভাৰ যি লগত আমি কান্ধত কান্ধ মিলাই আগবাঢ়ি যাম বুলি আমি আশা কৰিছো আৰু আপোনালোকে যে এইখিনি সময় দিছে সেইকাৰণে আপোনালোকক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। কাৰ্য